আপোনালোকে আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আমাৰো সকলোৰে ভাল হয়। আজি ৰাতিপুৱাৰ পৰা অলপ কামত ব্যস্ত হৈ আছিলোঁ, ঘৰৰ চব চাফ চাফাই কৰি খানা পিনা খাই এতিয়া অকণমান আজৰি হৈছোঁ। আৰু আজি বোলে মামাই ৰাতিপুৱা ফোন কৰিলে, মামা আহিব বোলে আৰু দুপৰীয়াৰ কাৰণে সেয়া কিবা কিবি অলপ বনাব লাগিব আৰু কিবা চাটনি এখনো বনাওঁ বুলি ভাবিছোঁ আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। তাকে ভিডিঅ'টো সেইকাৰণে আৰম্ভ কৰি দিলোঁ আৰু বহুত বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ বাৰু, ছুটিকৈ আজি ব্লগ এটা দিম বুলি ভাবিছোঁ আৰু সৰু সুৰাকৈ কি পাৰোঁ কি নাই আপোনালোকক দেখাই থাকিম বাৰু। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এইফালে চাটনিখন বনাই ল'বলৈ লৈছোঁ। এনেকৈ কেঁচা জলকীয়া বহুতখিনি আনিলে মানে বেয়া হৈ যায় আৰু এইবোৰ কেঁচা জলকীয়া খালে ইমান গেছে দিগদাৰ কৰে, সেইকাৰণে ভাবিছোঁ কেঁচা জলকীয়াখিনি লাও পাতৰ লগত চাটনি বনাম। কিন্তু প্ৰথমে দুইখিনি বস্তু পানী দি পেলাই অলপ সিজাই লওঁ আৰু ইয়াত পানী দি ল'লোঁ। এতিয়া 10 মিনিটমান সময় ইয়াত সিজাই লওঁ আৰু এয়া পদিনা এমুঠি মই ছিঙি আনিছোঁ, অলপ বেছি হ'ব। এয়া টেঙেচি অলপ আৰু ইয়াত নহৰু কেইফুটামান মই গুচাই লৈছোঁ আৰু এইখিনি চাটনিখিনিত দি পেলাই ভালকৈ খুন্দি ল'ম। আৰু এইফালে জলকীয়াখিনি কাঢ়ি ল'লোঁ, জলকীয়া আৰু লাও পাতখিনি আৰু সেয়া কাঢ়ি পেলাই মই চেপি লৈছিলোঁ, অকণ চেপি পেলাই খুন্দি ল'লোঁ। খুন্দনাত বা পটাত পিচি ল'লোঁ আপোনালোকে হ'ব, বা মিক্সিত দিলেও ভাল। আৰু এয়া আন্দাজমতে মই নিমখ দি দিছোঁ আৰু ইয়াতে মই নিমখখিনি ভালকৈ মিক্স কৰি পেলাই নেমু অকণমান চিপি দিম। যদি পদিনা দিছোঁ, নেমু দিলে ভাল লাগিব খাই, অকণমান টেঙা ভাৱটো আহিলে বেছি ভাল লাগিব। আৰু এই চাটনিখন মই আগতে কেতিয়াও বনাই পোৱা নাই, কিন্তু আজি প্ৰথম বনাইছোঁ। আৰু আমি কিছুমান বস্তু এনেকৈ পেলাই নিদি যদি এনেকৈ চাটনি টাইপত বা কিবা বেলেগ ধৰণে অকণমান বনাই মেলি খাওঁ, সঁচাকৈ খুব বেছি খাই ভাল লাগে। আৰু এয়া লাও পাতৰ চাটনিটো মই এনেকৈ ইমান টেষ্টি হ'ব বুলি কিন্তু কেতিয়াও ভবা নাছিলোঁ। বহুত পাতৰ নহয়, লাও বাকলি হয়। লাওটো কাটি পেলাই যিখিনি বাকলি ওলাই, বাকলিখিনি পেলাই নিদি পেলাই এনেকৈ মই চাটনি বনালোঁ। আৰু আপোনালোকে হয়তো বিভিন্ন ধৰণৰ চাটনি বনাইছে, কিন্তু এইখন চাটনি যদি বনোৱা নাই নিশ্চয় এবাৰ ট্ৰাই কৰিব বুলি আশা কৰিছোঁ। আৰু চাটনিখন বনাওঁ মানে এইফালে মই মাছ বনাই আছোঁ আৰু মাছখিনি নৰ্মেলকৈ বনাইছোঁ, গ্ৰেভি বনাওঁ আৰু অকণ শুকাবলৈ লাগিব। আৰু ইয়াত জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ফিছ মছলা আৰু জলকীয়া গুড়ি অকণমান দি পেলাই দিছোঁ, ওপৰত কচুৰি মেথি অকণমান দি দিছোঁ। সেয়াই এনেকৈয়ে বনাইছোঁ চিম্পুলকৈ। আৰু এইফালে মই পোলাও মাছ হৈ গ'ল, পোলাও পাতি আছোঁ এতিয়া। বহুত দিনৰ মূৰত যিহেতু মামা আহিছে, 8 বছৰ মূৰত মোক কইনাত থ'বলৈ আহোঁতে মামা অহা, সেইকাৰণে ভাবিছোঁ অকণমান কিবাকিবি কৰোঁ আৰু বুলি। বিশেষ একো কৰা নাই, এইফালে মাংস তৰকাৰী বনাই আছোঁ আৰু আজি ঘৰতে ইমান ভালকৈ আছা যে কেলে? হা, সুন্দৰ হয়েই দেখোন, আমাৰ প্ৰিন্সেছ হয়, তাতকৈও সুন্দৰ। আৰু এইফালে মামাক সোনকালে খাবলৈ দি লৈছোঁ, তেওঁ যাবগৈ বোলে। মই খানা খাই আছোঁ এতিয়া, মামাহঁতক দিলোঁ, মামাহঁতে খালে আৰু মই খাই আছোঁ। মই ভাবিলোঁ চাটনিটোৰ কথা আপোনালোকক কৈ দিওঁ, ইমান সহজকৈ বনোৱা এটা চাটনি আৰু ইমানেই বেছি টেষ্টি হৈছে নহয়, আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু খাব। বহুত বেছি টেষ্টি হৈছে। মামাই চবতকৈ বেছি চাটনিটোৱে ভাল পালে, তেওঁ দুবাৰ লৈ খাইছে, কৈছে ইমান বেছি ভাল হৈছে বোলে। মোৰ কষ্টটো মানে সাৰ্থক হ'ল, মনটো মোৰো ভাল লাগিছে। আৰু এবাৰ নিশ্চয় ট্ৰাই কৰিব হা চাটনিটো। পকৰাই খেলিব লাগে মোৰ মাৰ লগত। আদনো যদি খেলিব হয় কেতিয়াবা ইয়াত আহিবা। কি কথা কৈ গৈছে বদমাছজনীয়ে? হা, পৰীক্ষা আছে কাইলৈ, এতিয়া বোলো অকণ শুই ল'বা ব'লা। কি বদমাছি হা, ব'লা শুই ল'বা ব'লা। ভাত পানী খালো। কি কৈছে? এনে নোলাই, আজি কি হৈছে? ভাত পানী খালোঁ, ভাত পানী খাই বৈ বাচন কাঢ়িব ভাবিছোঁ এই খুৱাই লওঁ, ইমানে উৎপাত কৰিছে। হেল্ল' এভৰিৱান, গুড ইভিনিং। একদম আপোনালোকক মই আবেলি 5টা বজাতহে লগ পাইছোঁ। আবেলি খুৱাই মেলি কিছুমান কাম আছিলে কৰিলোঁ, বাহিৰৰ ছাগলী বন্ধা সেয়া কৰিলোঁ, ভিতৰতো কিবাকিবি অলপ আছিলে কৰিলোঁ। কৰি মেলি এতিয়া গধূলি সময়ত চাহকাপ বনাম বুলি ভাবিছোঁ আৰু বনাম আৰু লাহে লাহে। আৰু আজি ভাত নোখোৱাকৈ শুই গ'ল, তাইক ভাবিছোঁ ৰুটি এখনকে বনাই দিম। আৰু আমাৰ মিঠাই আছে, মিঠাই দিয়ে চাহ খাম, মামাই লৈ আহিছিলে আৰু এওঁ কিবাকিবি অলপ আনিছিলে, সেয়া দি আমি চাহকাপ খাম বুলি ভাবিছোঁ। আৰু তাইৰ কাৰণে ৰুটিখন মই পটাপট বনাই লওঁ, তাই উঠিলে নহ'লে দিগদাৰ হ'ব, আমনি কৰি থাকিব। কেঁচা টোপনিত উঠিলেতো আৰু কথাই নাই, বহুত দেৰিলৈকে আমনি কৰি থাকে। আচলতে মনটো বহুত বেয়া লাগি আছে আৰু মূৰটো অলপ আজি বিষাই আছে। আজি মানে কি হ'ল, লগৰ এজনীয়ে ফোন কৰিছিলে আৰু কৈছে মানে তাই কিবা এটাতো কৰিব বিচাৰে, মানে চব মানুহে বিচাৰে আৰু আজিকালি যুগতো আৰু মানে কিবা এটা কৰাটো সকলোৰে জৰুৰী। আৰু এইটোতো নহয় যে মানে
মাইকী মানুহে বিয়া পাতিলে কাৰণে ঘৰখন চম্ভালিব লাগে কাৰণে কিবা এটা কৰিবলৈ নালাগে, সেইটোতো ভাবাটো খুবেই ভুল কথা। আৰু আজিৰ যুগটোনো ক'ত পাইছেগৈ আৰু মাইকী মানুহে কি কৰা নাই, সকলোতো ক্ষেত্ৰতে মাইকী মানুহ আগবঢ়া। আৰু তেনেকুৱা চিন্তাধাৰা আচলতে খুবেই ভুল, নহয় জানো? আৰু ফোনটো কৰি পেলাই তাইক দুখ কৰিছে, আৰু মোৰো খুব মনটো বেছি বেয়া লাগি আছে। সেইকাৰণে তাই মানে কিবা এটা কৰাটো ঘৰত ছাপোৰ্ট নকৰে, আৰু কৈছে বাচ্ছাক সময় দিব নোৱাৰিব, এনেকুৱা কিবাকিবি কথা, আৰু ঘৰখনৰ কাম কৰিব নোৱাৰিব। প্ৰত্যেকগৰাকী মানুহেতো চেষ্টা কৰে, নহয় জানো, নিজৰ সময়খিনি নিজৰ কাম সময়মতে কৰিবলৈ বা বাচ্ছাটোক সময় দিবলৈ। আৰু বাচ্ছাটোৰ লগত সময় দিবনো কোন মাকে নিবিচাৰে, চবেইতো বিচাৰে। কিয় নিবিচাৰিব নিজৰ বাচ্ছাটোক সময় দিবলৈ? সেইটোতো কথা নহয়। কামটো এটা চাইডে আৰু ঘৰ সংসাৰ বাচ্ছা এটা চাইডে, নহয় জানো? আৰু চবফালে সমানে চম্ভালিব লাগিব, সেইটো বুজি পোৱাটো খুবেই জৰুৰী বুলি মই ভাবোঁ। আৰু এইটো মোৰ চিন্তাধাৰা। আৰু মই ভাবোঁ আজিৰ যুগততো আৰু সকলোৱে আজিকালি তেনেকৈ ভাবে বুলিয়ে মই ভাবোঁ। সকলো মানুহে কিবা এটা কৰাটো ইচ্ছা কৰে, ওলাই যাব বিচাৰে। আৰু আজিকালি চাকৰি পোৱাটোতো ইমান সম্ভৱ নহয়, যোনে যেনেকৈ পাৰিছে তেনেকৈ কিবা এটা কৰিব চেষ্টা কৰে, আৰু সেইটো ছাপোৰ্ট কৰিব লাগে। ঘৰখনৰ মানুহৰতো ছাপোৰ্টটো খুবেই প্ৰয়োজন ন, তেওঁলোকৰ ছাপোৰ্টৰ অবিহনে একো সম্ভৱ নহয়। আৰু তেওঁলোকৰ ছাপোৰ্ট থাকিলেতো সকলো কামেই অলপ সহজ হৈ পৰে বুলি মই ভাবোঁ। সেইটো কাৰণে মই ভাবোঁ ছাপোৰ্ট কৰিব লাগে। কিবা এটা কৰিবলৈ যদি কোনোবা আগবাঢ়ি গৈছে, ঘৰখনৰ মানুহে ছাপোৰ্ট কৰাটো খুব প্ৰয়োজন। তেওঁলোকে ছাপোৰ্ট কৰিলেহে তেওঁ আৰু দুগুণে উৎসাহ পাই আগবাঢ়ি যাবলৈ তেওঁলোকে চেষ্টা কৰিব বা সফল হ'ব পাৰিব। সেইকাৰণে মই ভাবোঁ আজিৰ যুগততো আৰু মাইকী মানুহ কাম কৰিব নালাগে, এইটোতো কেনেকুৱা কথা, আচৰিত কথা, নহয় জানো? নিজে স্বাৱলম্বী হ'ব খোজাটোতো খুবেই ভাল কথা, যাতে আনৰ ওচৰত এটকা হাত পাতিব লগা নহয়, নিজে নিজৰ খৰচটো নিজে উলিয়াব পাৰে, বা বাচ্ছাটোকো কেতিয়াবা মন গ'লে কিবা এটা দিব পাৰে। এইটোতো ভুল ভবা কথা বুলি মই ভাবোঁ। আৰু সেইটোতো কিমান ভাল কথা ন, নিজেই স্বাৱলম্বী হ'ব পৰাটো, এটা নিজৰ ভৰিত নিজে থিয় দিব পৰাটো। এটা বাচ্ছা পঢ়াই শুনাই মাকে কষ্ট কৰি কিমান ডাঙৰ দীঘল কৰে, তাৰপাছত যদি নিজে স্বাৱলম্বী হ'ব বিচৰাটো এইটো ভুল বুলি বুজোৱা চেষ্টা কৰা হয়, সেইটোতো ভুল কথা বুলি মই ভাবিছোঁ। আৰু আপোনালোকে হয়তো মোৰ মতামতটোত একমত হ'ব বুলি মই ভাবিছোঁ। সেইকাৰণে মোৰ মনৰ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আৰু মনটো যিহেতু বেয়া লাগি আছিলে, ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ বুলি। আপোনালোকে বাৰু কি ভাবে, মোক এবাৰ আপোনালোকৰ মতামতটো জনাবচোন, আৰু কমেণ্ট কৰিব, আৰু ভিডিঅ'টো কেনেকুৱা পালে এবাৰ জনাব মোক। আৰু আজি সৰুকৈ এটা ভিডিঅ' দিব চেষ্টা কৰিছিলোঁ, কেনেকুৱা পালে কি কথা জনাব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।